Assalamualaikum. Mama ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 1ৰ অসমীয়া মাধ্যম লগতে ইংলিছ মিডিয়ামৰ তোমালোকৰ অসমীয়া সাবজেক্টটো লবলৈ আহিছো ঠিক আছে সো ইতিমধ্যে আমি কলৈকে শেষ কৰিছো ইতিমধ্যে আমি পৃষ্ঠা নং 13 ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছো ৰাইট পৃষ্ঠা নং 13 টো কেনেকৈ লিখিব লাগে তোমালোকক মই শিকাই দিছো আজি আমি পৃষ্ঠা নং 14 টো কৰিম ঠিক আছে পৃষ্ঠা নং 14 ইয়াত কি আছে পৃষ্ঠা নং 14 টো হছই ই হছই ই তাৰপিছত আছে ই কাৰ যুগত শব্দ গঠন এইটো আছে নাই সো আজি আমি এইটো আলোচনা কৰিম এইটো কি ছিল তোমালোকে জানা এইটো কি ছিল হছই কাৰ ৰাইট হছই কাৰ সো ক যুগ হছই কি হয় ক যুগ হছই কি হ'ব হা ক যুগ হছই কি right what sikare ki okay so next no juk hosoi ki hobo not sikare ni ঠিক আছে তার পিছত কি হবে jo juk hosoi jot sikare ji right তার পিছত mo juk hosoi কি হ'ব মঠি শিকাৰে মি ৰাইট এনেকৈ এইবিলাক পঢ়িব লাগে সো এইবিলাক কেনেকৈ পঢ়িব লাগে এইটো যেনেকৈ পঢ়ি দিলোঁ ক শিকাৰে কি জট শিকাৰে জি নট শিকাৰে নি মঠ শিকাৰে মি এনেকৈ এইবিলাক পঢ়িব লাগে হা এইবিলাক তোমালোকে পঢ়ি ল'বা তাৰপিছত ইয়াত কেইটামান ৱৰ্ড আছে যেনেকুৱা এইটো কি এইটো বানান কৰি পঢ়াচোন বানান কৰা প হৰিচিকাৰে কি পখি লট আকাৰেলা পখিলা ঠিক আছে এনেকৈ এইটো মানে পঢ়িব লাগে তাৰপিছত এইটো মই কৈ দিওঁ হা সো এইটো কেনেকৈ তোমালোকে বানান কৰিবা তালিবা হল খিচিকাৰে সি ক লৰিচিকাৰে লি শিকলি ঠিক আছে তাৰপিছত এইটো কেনেকৈ বানান কৰিবা গটাকারে বা রটিসিকারে রি বাড়ি হ্যাঁ মদিনাখত আকারে খা বাড়ি খা ঠিক আছে তাৰপিছত আৰু কেইটামান চাওঁ হা কেনেকৈ বানান কৰিব লাগে মই শিকাই দিওঁ তোমালোকে ঘৰত নিজে নিজে প্ৰেক্টিছ কৰিবা আৰু পঢ়িবা ঠিক আছে সো তাৰপিছত আমি চাওঁ এইটো হা তোমালোকৰ কিতাপতে আছে হা কিতাপৰ পৰা মই কেইটামান ৱৰ্ড লিখি দি আছোঁ হা ৱাও ইয়াত দেখোন তোমালোকৰ কিতাপত দেখোন মোৰো নাম আছে হা এইটো মোৰ নাম কিন্তু হা তোমালোকৰ কিতাপত আছে দেখিছা ইয়াত মই কেইটামান ৱৰ্ড লিখি আছোঁ কেনেকৈ এইবিলাক বানান কৰিব লাগে তোমালোকক মই শিকাই দিম ঠিক আছে ওকে এইকেইটাই হ'ব হা বাকীকেইটা নিজে পঢ়িব পাৰিবা ইয়াত চোৱা এই 1 2 3 4 5 6 7 8 9 9টা শব্দ আছে ৰাইট ৱৰ্ডছ আছে সো এইকেইটা কেনেকৈ বানান কৰিব লাগে মই তোমালোকক শিকাই দি আছোঁ এই আছে খ ৰট আকাৰে ৰা খৰা লট শিকাৰে লি খৰালি ঠিক আছে নেক্সট চোৱা পড শিকাৰে তি ৰট আকাৰে লা ৰট আকাৰে ৰা পিৰা লট শিকাৰে লি পিৰালি ঠিক আছে এইটো চোৱা মোড শিকাৰে মি রতাকারে রা মীরা
জ বৰকে জ মিৰাজ ঠিক আছে মিৰাজ মোৰ নাম কিন্তু এইটো হা তোমালোকে এইটো ভালদৰে পঢ়িবা নেক্সট চোৱা মৰচিকাৰে মি ন দন্তে ন মিন হা মিন তৰচিকাৰে তি মিনতি ঠিক আছে নেক্সট তুমি চোৱা ইয়াত ঘটাকাৰে ধা দন্তে ন ধান নৰচিকাৰে নি ধাননি ঠিক আছে এতিয়া চোৱা হৰচিকাৰে হি ছটাকাৰে চা হিসা ক হিসাব ঠিক আছে নেক্সট চোৱা আ হৰচিকাৰে হি আহি ল আহিল ঠিক আছে জড বৰকে জড সিকাৰে জি কৰচিকাৰে কি ৰ জিকিৰ দন্তে ন সিকাৰে নি গ নিগ ন সিকাৰে নি নিগনি ঠিক আছে এনেকৈ বানান কৰিব লাগে এতিয়া চোৱা ইয়াত কিছুমান লিখা আছে এইটো আমি কি লিখা আছে পঢ়ো আছো দিনত ৰবিৰ কিৰণ পৰে দিনত ৰবিৰ কিৰণ পৰে ৰবি মানে কি সূৰ্য সূৰ্য কি ৰাতি ওলায় নে দিনত ওলায় ৰাতিপুৱা ওলায় দিনত ওলায় ৰাইট চ' দিনত ৰবিৰ কিৰণ পৰে সূৰ্যৰ কিৰণ পৰে জানি শিকি কাম কৰিবা আৰু যিটো কথা তোমালোকে জানা শিকা তাৰপিছতে কামটো কৰা ঠিক আছে জিঙা পখিলা পাখি আদি পতংগ জিঙা মানে কি ওৱান কাইণ্ড অফ বাটাৰফ্লাই ৰাইট জিঙা ফৰিং পখিলা এইবিলাক এটা এটা কি পতংগ হয় ঠিক আছে জিকিৰ জাৰি গাবা তোমালোকে জিকিৰ আৰু জাৰি গাই থাকিবা অসমৰ মাটিত শইচ ভাল হয় আৰু আমাৰ ৰাজ্য কি অসম নে অসমৰ মাটিত শস্য সমলা ভাল হয় খেতি বাতি ভাল হয় পৰম পিতাক ভক্তি কৰিবা হা পৰম পিতাক ভক্তি কৰিবা আৰু তোমালোকৰ কি পিতা আছেনে মা আছেনে তোমালোকৰ পিতা মাতাক হা মা আব্বাক তোমালোকে ভক্তি কৰিবা সন্মান দিবা ঠিক আছে চ' আজিৰ কাৰণে এইখিনিয়ে তোমালোকে এইখিনি ঘৰত পঢ়া শুনা কৰা হা পঢ়া আৰু মুখস্থ কৰা কালি আমি পৃষ্ঠা নং 15টো কৰিম ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ